নমস্কাৰ মই সাজাদ হুছেইনে জীৱনৰ ৰং চেনেলটিৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি পেঞ্চন আঁচনিৰ বিষয়ে এই ভিডিঅ'টোত কিছু তথ্যমূলক বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত সমগ্ৰ দেশজুৰি এটা অতি চৰ্চিত বিষয় হ'ল চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চনৰ বিষয়টো। সেয়েহে আজিৰ মই ভিডিঅ'টোত UPS, NPS আৰু OPS এই তিনিওটা পেঞ্চন আঁচনিকে সাঙুৰি এক তথ্যভিত্তিক বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰিম। তিনিওটা আঁচনিৰ ওপৰত ভিত্তি কৰি কেইটামান মূল পইণ্ট মই উলিয়াই লৈছো। সেই পইণ্টকেইটাৰ ওপৰতে খুব সুন্দৰভাৱে এক বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰিম। তাৰ আগতে আমি পেঞ্চনৰ পটভূমিৰ বিষয়ে কিছু জানি লওঁ আহক। যি অল্ড পেঞ্চন OPS বুলি কওঁ, সেয়া দেশৰ স্বাধীনতাৰ আগৰ পৰাই আমাৰ দেশৰ কেন্দ্ৰীয় তথা ৰাজ্যিক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত লাগু হৈ আহিছিল। তাৰ পাছত কি হ'ল, 2004 চনত সেই পুৰণা পেঞ্চন ব্যৱস্থাৰ বিলুপ্ত সাধন ঘটাই NPS নামৰ নতুন এক পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল, যিটো বৰ্তমানলৈকে চলি আছে। আৰু বিভিন্ন সময়ত এই NPS আঁচনিৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদ সাব্যস্ত হোৱাৰ ফলস্বৰূপে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে এটি নতুন পেঞ্চন আঁচনি লৈ আহিছে, যাৰ নাম হ'ল UPS বা ইউনিফাইড পেঞ্চন স্কিম। আৰু এইটো অহা 1 এপ্ৰিল 2025 পৰা সমগ্ৰ দেশতে লাগু হোৱাৰ কথা আছে। আৰু লগতে যিবোৰ ৰাজ্য চৰকাৰে ইয়াক লাগু কৰিব, সেই ৰাজ্যবিলাকতো এই UPS আঁচনি লাগু হ'ব। গতিকে এতিয়া আমি আহোচোন এই পেঞ্চন আঁচনিকেইটাৰ এক তুলনামূলক সমীক্ষা আগবঢ়াওঁ। প্ৰথম 1 নম্বৰ যিটো পইণ্ট মই উলিয়াই লৈছোঁ, সেইটো হ'ল পেঞ্চন, এচিয়ৰ্ড যি পেঞ্চনৰ ব্যৱস্থা, সেইটো UPSত তাৰ সেই এচিয়ৰ্ড পেঞ্চনৰ ব্যৱস্থা আছে। আৰু NPSত সেই নিশ্চিত যি পেঞ্চন, তাৰ কোনো ব্যৱস্থা নাই। যিহেতু NPSটো সম্পূৰ্ণৰূপে শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত। পেঞ্চন পাই পোৱাটো, কিন্তু কিমান পাব সেইটো কোনো নিশ্চয়তা নাই। আৰু যিটো OPS আছিলে, OPSতো নিশ্চিত পেঞ্চনৰ ব্যৱস্থা আছিলে, কিন্তু দুইটাৰ মাজতে কিছু পাৰ্থক্য আছে। UPS তাতে যি পেঞ্চনৰ ব্যৱস্থা আছে, তাৰ বাবে ন্যূনতম 25 বছৰ চাকৰি কৰা হ'ব লাগিব। সেই 25 বছৰ চাকৰি কাৰ্যকাল সম্পূৰ্ণ কৰা এজন কৰ্মচাৰীয়ে যি শেষৰ 12 মাহৰ যি বেচিক, তাৰ গড় উলিয়াই পেলাই তাৰ 50% পেঞ্চন হিচাপে পাব। আৰু অল্ড পেঞ্চন আঁচনিত কি আছিলে, যি শেষৰ মাহত যি চেলাৰী ড্ৰ কৰিছিলে কৰ্মচাৰীজনে, তাৰ বেচিক আৰু ডিএৰ 50% পাইছিলে। আৰু ইয়াতে এটা কথা আছে UPSৰ ক্ষেত্ৰত, যে মিনিমাম 50% বুলি কোৱা হৈছে, হয়তো তাতকৈ বাঢ়িবও পাৰে। আৰু NPSৰ ক্ষেত্ৰতো গম পালেই আপোনালোকে পেঞ্চনৰ কোনো ব্যৱস্থাই নাই। সেইটো হ'ল 1 নম্বৰ পইণ্ট আৰু মূল পইণ্ট। 2 নম্বৰ পইণ্ট হ'ল এমপ্লয়িৰ যি কণ্ট্ৰিবিউশ্যন, সেইটো UPSৰ ক্ষেত্ৰতো এমপ্লয়ি কণ্ট্ৰিবিউশ্যনটো 10% ৰখা হৈছে। আৰু NPSৰ ক্ষেত্ৰতো এমপ্লয়ি কণ্ট্ৰিবিউশ্যন 10% আছিলে। আৰু কিন্তু OPSৰ ক্ষেত্ৰত সেইটো বাধ্যতামূলক নাছিলে, যিটো এমপ্লয়ি কণ্ট্ৰিবিউশ্যনৰ কথা কোৱা হৈছে। আৰু UPSত যিটো গভৰ্ণমেণ্টৰ কণ্ট্ৰিবিউশ্যন, সেইটো 18.5% বৃদ্ধি হোৱাৰ কথা কোৱা হৈছে। কিন্তু NPSৰ ক্ষেত্ৰত সেইটো 14% আছিলে। সেইটো হ'ল 2 নম্বৰ দফা। তাৰপৰা যিটো 3 নম্বৰ পইণ্ট মই উলিয়াইছোঁ, সেইটো হ'ল যে মিনিমাম যিটো পেঞ্চনৰ ব্যৱস্থা, মিনিমামৰ পেঞ্চনৰ ব্যৱস্থা UPSতো ৰখা হৈছে। মিনিমাম 10 বছৰ যি কাৰ্যকাল সম্পূৰ্ণ কৰিব, তেওঁলোকক ন্যূনতম 10,000 টকা পেঞ্চন দিয়াৰ কথা কোৱা হৈছে। এইটো নিয়ম কৰি দিয়া হৈছে। কিন্তু NPSৰ ক্ষেত্ৰত তেনে কোনো ব্যৱস্থা নাছিল। আৰু OPSৰ ক্ষেত্ৰতো মিনিমাম যি পেঞ্চনৰ ব্যৱস্থা, সেইটো আছিলে। সেইটো কাৰ্যকাল 10 বছৰে আছিলে। আৰু মিনিমাম পেঞ্চনৰ কথাটো হৈছিলে 9,000 টকা। আৰু OPSৰ ক্ষেত্ৰত পেঞ্চনৰ ক্ষেত্ৰত কি হৈছে, 25 বছৰ যি কাৰ্যকাল সম্পূৰ্ণ কৰিব, সিটো পাবই 50%। 25 বছৰকৈ যাৰ কম হ'ব, 10 বছৰ 25 বছৰৰ ভিতৰত হ'ব, তেওঁলোকৰ ক্ষেত্ৰত আনুমানিক অনুপাতে কম কেনেকৈ কেইবাটা ব্যৱস্থা কৰি দিব বুলি কোৱা হৈছে। সেইটো যেতিয়া সম্পূৰ্ণকৈ হেৰিবিলাক আহিব, তেতিয়াহে গম পোৱা যাব। তাৰপিছত আহিলে মূল এটা বিষয় হ'ল 4 নম্বৰ যিটো মই উলিয়াইছোঁ, সেইটো হ'ল ফেমিলি পেঞ্চন। ফেমিলি পেঞ্চনৰ ক্ষেত্ৰতো OPSত ফেমিলি পেঞ্চনৰ ব্যৱস্থা আছে। যি কৰ্মচাৰীজনে যি পেঞ্চন পাব, সেই পেঞ্চনৰ 60% তেখেতৰ পৰিবাৰে লাভ কৰিব। আৰু NPSৰ ক্ষেত্ৰত সেই ফেমিলি পেঞ্চনৰ কোনো ব্যৱস্থা নাছিলে। আৰু OPSৰ ক্ষেত্ৰতো একেই, সেই 60% পেঞ্চনৰে ব্যৱস্থা আছিলে। তাৰপিছত আহিলে 5 নম্বৰ যিটো পইণ্ট, সেই 5 নম্বৰ পইণ্টটো এটা গুৰুত্বপূৰ্ণ পইণ্ট।
সেইটো হ'ল অৱসৰৰ সময়ত কোনো এজন কৰ্মচাৰীয়ে পাবলগীয়া টকা ইউপিএছৰ ক্ষেত্ৰত কোৱা হৈছে যে এটা লামসাম এমাউণ্ট দিয়া হ'ব আৰু সেই লামসাম এমাউণ্টটো কেনেদৰে উলিওৱা হ'ব সেইটো হ'ব কৰ্মচাৰীজনৰ সেই লামসাম এমাউণ্টটো হ'ব কৰ্মচাৰী এজনে যি লাষ্ট স্যালাৰি ড্ৰ কৰিব সেই লাষ্ট স্যালাৰিৰ 10% ল'ব আৰু সেই 10% কি হ'ব তেওঁ সমগ্ৰ চাকৰি কালৰে ছমাহকে এটা ভাগত বিভক্ত কৰা হ'ব ধৰি লওক এজন মানুহে যদি 30 বছৰ চাকৰি কৰিছে 30 এবছৰত দুটাকে ছমাহ কাল ওলাই পেলাই 30 বছৰত তেওঁৰ 60টা ছমাহ কাল ওলাব হেতু কি হ'ব উদাহৰণস্বৰূপে এজন কৰ্মচাৰী ৰিটায়াৰমেন্টৰ আগৰটো মাহত যদি 1 লাখ টকা দৰমহা হয় তেনেহলে তাৰ 10% হ'ব 10000 টকা সেই 10000 ৰ লগত যদি তেওঁ 30 বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছে 60 লগত পূৰণ কৰা হ'ব অৰ্থাৎ সেই 6 লাখ টকা তেওঁলোকে লামসাম হিচাপে পাব সেই হিচাপ মতে বেলেগ সেই যিকোনো কৰ্মচাৰী যি অৱসৰ সময়ত যি দৰমহা হ'ব বা যিমান বছৰ সম্পূৰ্ণ হ'ব সেই অনুপাতে সেই যি লামসাম টকাটো দিয়া হ'ব কিন্তু এইটো এনপিএছৰ ক্ষেত্ৰত আছিল যে কৰ্মচাৰীজনে নিজৰ তথা চৰকাৰৰ মিলাই যিমান জমা হৈছিল হোদেমলে তাৰ 60% টকা অৱসৰ সময়তে পাই গৈছিল একেৰাহে আৰু এই এনপিএছৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ হেৰি আছিল যে খুব অলপ সৰকে টকা পোৱা হৈছিল যেহেতু 60% দি দিয়ে আৰু নিজেও কটা হয় চৰকাৰৰ ওপৰত দিয়া হয় আৰু ওপিএছৰ ক্ষেত্ৰত কি হৈছিল যে কৰ্মচাৰীজনক যিমান তেওঁ জমা হৈছিল সম্পূৰ্ণ 100%য়ে পইচা দি দিয়া হৈছিল আৰু যেহেতু নিজৰ কন্ট্ৰিবিউশন ইমান নাছিলে তথাপিও 100% টকাই ওপিএছৰ ক্ষেত্ৰত দি দিয়া হৈছিল তাৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ 6 নম্বৰ যি পইণ্ট উলিয়াইছো হেতু হ'ল ডিআৰ মানে হ'ল ডিয়াৰনেছ ৰিলিফ যেটো মানে চাকৰি কালত যেটো ডিএ বুলি কয় ডিয়াৰনেছ এলাউন্স বুলি কোৱা হয় অৱসৰৰ পাছত হেতু ডিআৰ হৈ যায় এই ডিআৰৰ ব্যৱস্থাও ইউপিএছত ৰাখিব বুলি কোৱা হৈছে ইয়াত মূল্য বৃদ্ধিৰ লগত সংযোজিত কৰাৰ কথা কোৱা হৈছে কিন্তু এনপিএছৰ ক্ষেত্ৰত ডিআৰৰ কোনো ব্যৱস্থা নাই আৰু ওপিএছৰ ক্ষেত্ৰত কি হৈছিল যি কৰ্মচাৰীসকলে যি দুবাৰকে ডিএ বৃদ্ধি হৈছিল সেই তাৰ সমান্তৰালভাৱে ওপিএছতো যি হল পেনশনাৰ তেওঁলোকৰ ডিআৰ বৃদ্ধি হৈছিল তাৰ পিছত 7 নম্বৰ যেটো পইণ্ট হ'ল হেতু হ'ল ভিআৰএছ যি সকল কৰ্মচাৰী ভলন্টাৰী ৰিটায়াৰমেন্ট ল'ব খোজে তেওঁলোকৰ বাবে এটা ব্যৱস্থা আছে এই ইউপিএছতো সেই ব্যৱস্থাটো আছে এনপিএছত সেই ব্যৱস্থাটো নাছিল আৰু ওপিএছতো সেই ব্যৱস্থাটো আছিল কিন্তু ওপিএছ আৰু ইউপিএছৰ মাজত এটা পাৰ্থক্য আছে পাৰ্থক্যটো হ'ল কি ইউপিএছত যদি এজন কৰ্মচাৰীয়ে ভলন্টাৰী 25 বছৰ কাম সম্পূৰ্ণ কৰাৰ পিছত ভলন্টাৰী ৰিটায়াৰমেন্ট লয় ধৰি লওক এজন কৰ্মচাৰী 25 বছৰ চাকৰি কৰিছে আৰু 25 বছৰ চাকৰি কৰাৰ পিছত 50 বছৰ তেখেতে ভলন্টাৰী ৰিটায়াৰমেন্ট লৈছে তেওঁ পেনশন পাব কিন্তু তেওঁ ৰবলৈ 60 বছৰ বয়স লাগে যেতিয়া তেওঁ বয়স 60 বছৰ হ'ব তেতিয়াৰ পৰাহে তেওঁ পেনশন লাভ কৰিব কিন্তু ওপিএছৰ ক্ষেত্ৰত কি হৈছিল কাৰ্যকাল 20 বছৰ যেতিয়া সম্পূৰ্ণ কৰাৰ পিছত যেতিয়া ভলন্টাৰী ৰিটায়াৰমেন্ট লৈছিল তেতিয়া লগালগ তেখেতৰ শেষ দৰমহাৰ যি বেসিক আৰু ডিএৰ যি 50% লগালগ পেনশন হিচাপে পাইছিল হেতু এটা পাৰ্থক্য আৰু 8 নম্বৰ যেটো পইণ্ট হেতু গ্ৰেচুইটিটো ওপিএছত আছিল এনপিএছত আছিল ইউপিএছতো ৰাখিছে গতিকে মই এই বিভিন্ন পইণ্ট উলিয়াই তিনিটা যি পেনশন আঁচনি সেই পেনশন আঁচনিৰ বিষয়ে কিছু তুলনামূলক সমীক্ষা আগবঢ়াবলৈ চেষ্টা কৰিলো যেহেতু পেনশনটো প্ৰতিজন চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতে এটি অতি স্পৰ্শকাতৰ বিষয় আমি হয়তো যিসকলৰ বয়স 40 বছৰতকৈ কম তেওঁলোকে বিষয়টো ইমান গুৰুত্বপূৰ্ণভাৱে নলব পাৰে কিন্তু আমি যদি এটা কথা চিন্তা কৰো যেতিয়া আমি অৱসৰ গ্ৰহণ কৰিম তেতিয়া আমাৰ 60 বছৰ বয়স হ'ব আৰু এই 60 বছৰ বয়সত এজন মানুহৰ শাৰীৰিক তথা মানসিক অৱস্থা খুব উন্নত ৰূপত নাথাকে আৰু তেতিয়া যদি আৰ্থিক দিশটো শক্তিশালী নহয় তেতিয়া হলে যথেষ্ট বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে গতিকে এই যে পেনশনৰ ব্যৱস্থা এটো আমাৰ সকলো কৰ্মচাৰী শিক্ষক কৰ্মচাৰী সকলোৰ বাবে লাগিলে কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক সকলোৰ বাবে অতি স্পৰ্শকাতৰ বিষয় এই কোনটো ভাল বা কোনটো বেয়া হেতু মই ক'বলৈ নাযাওঁ হেতু বিশেষজ্ঞসকলে আলোচনা কৰিব আপোনালোকো নিজৰ মতামত জনাব মই মাত্ৰ ইয়াৰ এক তুলনামূলক সমীক্ষা আগবঢ়াবলৈ চেষ্টা কৰিলো আৰু এটা কথা আছে ইয়াতে যে কোন সকল কৰ্মচাৰীৰ ক্ষেত্ৰত ইউপিএছ
লাগু হ'ব সেইটো এটা কথা আছে সেইটো হ'ল যে যিমানবোৰ কেন্দ্ৰীয় চৰকাৰৰ যিমানবোৰ কৰ্মসূচী আছে তেওঁলোকৰ সকলো ক্ষেত্ৰতে লাগু হ'ব আৰু ৰাজ্য চৰকাৰৰ ক্ষেত্ৰতো যিসমূহ ৰাজ্য চৰকাৰে নিজৰ ৰাজ্যত ইউপিএছ প্ৰৱৰ্তন কৰিব তেওঁলোকৰ কৰ্মসূচীৰ ক্ষেত্ৰতো হ'ব আমাৰ অসমতো 1 এপ্ৰিলৰ পৰা লাগু কৰাৰ কথা কোৱা হৈছে আৰু এটা প্ৰশ্ন হ'ল যে যিসকলে বৰ্তমান এনপিএছৰ অধীনত আছে তেওঁলোকৰ কি হ'ব এই এনপিএছৰ অধীনত যিসকল আছে তেওঁলোকৰ ইচ্ছা কৰিলে মানে ওপিএছলৈ যাব পাৰিব তেওঁলোকক নিৰ্দিষ্ট সময় দিয়া হ'ব ভাবিবৰ কাৰণে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে এনপিএছৰ পৰা ওপিএছলৈ যাব পাৰিব কিন্তু তাতো এটা কথা আছে এবাৰ যদি কোনোবা ওপিএছলৈ গুচি যায় তাৰ পিছত আৰু এনপিএছলৈ আহিব নোৱাৰে সকলোকে এটা সুবিধা দিব বুলি কোৱা হৈছে তাৰপিছত আৰু এটা কথা হ'ল যে বেংকৰ যিসকল কৰ্মচাৰী আৰু বেংকৰ কৰ্মচাৰী তথা ভাৰত চৰকাৰৰ অধীনস্থ যিবোৰ কোম্পানীৰ কৰ্মচাৰী তেওঁলোকৰ ক্ষেত্ৰত বা ব্যক্তিগত কোম্পানীত কাম কৰা কৰ্মচাৰীৰ ক্ষেত্ৰত ইউপিএছৰ লাগু কোনো কথা নাই এটো কেৱল চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰতে লাগু হ'ব কেন্দ্ৰীয় হওক বা ৰাজ্যই হওক গতিকে আজি মোৰ এই ভিডিঅ'টোত মই যিমান পাৰো সহজভাৱে তিনিওটা আঁচনিৰ যি দফাসমূহ সা সুবিধাসমূহ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই যথেষ্ট উপকৃত হ'ব আৰু এই সম্পৰ্কে আপোনালোকেও যথেষ্ট মতামত বঢ়াব বুলি মই আশা কৰিলোঁ গতিকে চাই থাকিব জীৱনৰ ৰং আৰু ভৱিষ্যতেও এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ হ'লে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু ভিডিঅ'সমূহত লাইক কৰিব পাৰিলে শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম